মা গাঁৱৰ মানুহে একো নকয় ন এইবোৰ পিন্ধিলে হে কোনেনো কি ক'ব আকৰিজনী কালিলৈ এইযোৰকে পিন্ধিবা ঠিক আছে হ'ব দিয়া মোৰ কাম এটা আছে মই কৰি আহোঁ ঋতুৰ কাইলৈ বাৰ্থডে কিবা এটাতো কৰিব লাগিব কি কৰিম আজি ছাৰপ্ৰাইজ দিম 12টা বজাত এইটোৱে ঠিক হ'ব কিন্তু মইতো কেক বনাব নাজানো দেখোন তেনেহ'লে মই ট্ৰাই এটা কৰিব পৰা যায় ঠিক আছে আজি মই এইটোৰ কাৰণে ট্ৰাই কৰিম শুনা শুনি আছো কোৱা কি হ'ল কোৱা আকৌ কিবা কবা হা কিবা কবা নি মোক কম অকে কোৱা কোৱা কি হ'ল শুনা আজিৰ পৰা তুমি ইয়াত হ'ব নালাগে কিয় তুমি মোক আকৌ ইয়াৰ পৰা বেলেগ কৰবাত পঠাম বুলি ভাবিছা চোৱা প্ৰথমে তুমি ক'লা যে তুমি মোৰ লগত একেটা ৰুমতে নাথাকা তো মই নাই থকা সেইকাৰণে মই তোমাৰ কেয়াৰ ল'বৰ কাৰণে তোমাক প্ৰটেক্ট কৰিবৰ কাৰণে মই তোমাৰ ওচৰতে ৰুম ল'লো এতিয়া আকৌ তুমি ইয়াৰ পৰা যদি মোক বেলেগ কৰবাত পঠিয়াম বুলি ভাবিছা তুমি যদি মোক ইমান কোনো সহ্য কৰিব বিচৰা নাই তেতিয়াহ'লে মই ইয়াৰ পৰা আৰু মোৰ কথাটো শুনি লোৱা কি তুমি ইয়াত হ'ব নালাগে তুমি তোমাৰ নিজৰ ৰুমত শুবা তাৰমানে তুমি কৰবাত গুচি যাবা তুমি মানে মোক তোমাৰ মানে মোৰ ৰুমটোত মোক শিফ্ট কৰি মানে মোক তাত থৈ তুমি বেলেগ কৰবাত গুচি যাবা আৰে নালাগে হ'ব দিয়া তুমি যদি ইমান আমনি পাইছা মই এই ৰুমটোৰ পৰাই মই আৰু অলপ দূৰত গুচি গৈছো তুমি ভগৱানক মাতিলেও মই নাযাওঁ আৰু ভগৱান ওপৰত আছে ইয়াত নাই মই এনেও জানো ভগৱান ওপৰত আছে বুলি কিন্তু শুনা মই কৈছো যে তুমি তোমাৰ ৰুমতে শুবা আৰু ময়ো তোমাৰ ৰুমতে শুম হা তুমি আৰু মই আমি দুটা একেটা ৰুমতে থাকিম হা তুমি তোমাৰ ৰুমত শুবা আৰু মই তোমাৰ ৰুমতে শুম হা মানে মায়ে তোমাক কৈছে মোৰ লগত একেটা ৰুমতে থাকিবলৈ মায়ে তোমাক ফৰ্চ কৰিছে মায়ে নাই কোৱা আৰে শুনা যদি মায়ে নাই কোৱা মই নিজে কৈছো আৰু এইটো মোৰ নিজৰ দিছে নাই মোৰ বিশ্বাস হোৱা নাই এইটো সঁচা হ'বই নোৱাৰে মিছা কিয় কৈ আছা মোৰ সঁচা কৈ আছো সঁচা মই যাওঁ ৰুমলৈ যোৱা সঁচাকে যাওঁ সঁচাকে যোৱা পাছত কিন্তু তুমি মোক নেমাৰিবা অকে মই সঁচাকে কৈছো